হৈছে মানুহ ৰৈ আছে সশস্ত্ৰ প্ৰণাম জনাবলৈ গৈছোঁ মৰিগাঁও পৌৰসভাৰ উদ্যোগত যিটো ক্লক টাৱাৰ মৰিগাঁও মাজমজিয়াত আমি নিৰ্মাণ কৰা হৈছিল এই নিৰ্মাণ কাৰ্য ইতিমধ্যে সমাপ্ত হৈছে আজি শুভ উদ্বোধনী অনুষ্ঠান এই অনুষ্ঠানৰ শুভাৰম্ভণি পাক মুহূৰ্তত আমি সন্মানীয় বিধায়ক মহোদয় এখন ফুলাম গামোচা আদৰি লৈছোঁ আমি সন্মানীয় আয়ুক্ত মহোদয় এখন ফুলাম গামোচা আদৰি লৈছোঁ আদৰি ল'ব আমাৰ অফিচৰ কম্পিউটাৰ আছে নিবেদিত আমি যিহেতু আমাৰ ইয়াৰ পিছতে আমাৰ কামটো পলম নকৰি বিধায়ক আৰু আয়ুক্ত মহোদয়ক আমাৰ সন্মানীয় বিধায়ক মহোদয় হ'ব হৈছে দিব আমি যাম আজি মৰিগাঁও পৌৰসভাৰ কাৰণে এটা ভাল পদক্ষেপ এটা কুলক টাৰ আৰু ৱৰ্কিং জোন এটা আমি আজি শুভ দিন কৰিলোঁ গতিকে ভাল পদক্ষেপ মৰিগাঁও পৌৰসভাই এটা ভাল পদক্ষেপ গ্ৰহণ কৰিলে আগৰ পৌৰসভাসমূহে এই পদক্ষেপটো গ্ৰহণ কৰা নাছিলে গতিকে এইবাৰ আমাৰ পৌৰসভা যোগেশ তামুলী ডাঙৰীয়াই ভাল পদক্ষেপ গ্ৰহণ কৰি মই আদৰণি জনাইছোঁ আৰু সকলো মৰিগাঁও টাউনৰ বিশিষ্ট নাগৰিকবিলাক এইবাৰ নাগৰিকসকলে এইটো ভাল পাব লাগিব মৰিগাঁও টাউনৰ ৰাইজেও ভাল পাব লাগিব মৰিগাঁও টাউনৰ ৰাইজে যেতিয়া ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহোঁতে এই কষ্টটো যেতিয়া নাছিল যেতিয়া বতৰ হৈ বোকা পানীত অসুবিধা হয় মৰ্ণিং ৱাক কৰিবৰ কাৰণে এই ৱাকিং জোনটো হোৱাৰ পিছত এতিয়া বোকা পানী ভৰিত নালাগে পূৰ্ণভাৱে ৱাকিং কৰি গুচি আজি মৰিগাঁও আমাৰ মাজমজিয়া টাউনৰ মাজমজিয়া আমাৰ মৰিগাঁও মিউনিচিপাল বৰ্ডৰ মানে গোটেইখিনি কামৰ প্ৰয়াস হিচাপে আজি আমি ইয়াতে দুটি মানে খুব শুভ মানে কাম আমি কৰিবলৈ পাৰিলোঁ সক্ষম হ'লোঁ ইয়াতে আমাৰ এটা যোনটো ক্লক টাৱাৰ সেইটো আজি ইনগ্ৰেট হ'ল এইটো মাজমজিয়াতে আছে আৰু এইটো যোনটো এটা বিউটিফিকেশ্যনৰ মানে এইটো প্ৰজেক্ট আছিলে ছাকচেছফুলি কমপ্লিট হৈছে আৰু খুব সেইকাৰণে টাউনখনো সুন্দৰ লাগিছে ধুনীয়া দেখিছে আৰু লগতে ইয়াতে তৰুণ ফিল্ডত আজি আমি কৰিলোঁ এটা ৱকিং জোন তেওঁলোকে মানে সুন্দৰকৈ এটা বিৰাট ধুনীয়াকৈ মডাৰ্ণ মেনাৰত ধুনীয়া টাইলছ লগাই মানে এক্সটাৰ্নেল টাইলছ লগাই পেলাই এটা ৱকিং জোন কৰিছে আৰু যথেষ্ট মানে ধুনীয়া এটা ৱকিং জোন আৰু লগতে তাৰে লগতে 4টা হাই মাছ লাইটো ইয়াতে তৰুণ ফিল্ডত তেওঁলোকে লগাইছে তো খুব পোহৰ হৈ গৈছে টাউনখন ধুনীয়া হৈ গৈছে আৰু আমাৰ মৰিগাঁওবাসী যিখিনি টাউনৰ নাগৰিক আছে তেওঁলোকে এই ৱকিং জোন মানে ধুনীয়াকৈ ৰাতিপুৱাই আহি ইয়াতে সময় পাৰ কৰিব পাৰিব এনেকুৱা মৰিগাঁও মাজমজিয়াত যদি ইমান সুন্দৰ এটা জেগা ওলায় আৰু ইয়াতে সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাকে খেলিব পাৰিব তো ৰাতিপুৱা এটা সাংঘাতিক ধুনীয়া এটা দৃশ্য মই ভাবোঁ হ'ব আৰু সন্ধিয়াৰ সময়তো যিহেতু হাইমাছ লাইট লাগি গৈছে তো সন্ধিয়াও ইয়াতে মানুহে নিৰ্ভৰযোগে মানে ধুনীয়াকৈ খোজকাঢ়িব পাৰিব খুবেই ভাল লাগিছে আৰু মই তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান কম সময়ৰ ভিতৰত মিউনিচিপাল বোৰ্ডে ইমান ধুনীয়াকৈ এইটো কৰিব পাৰিছে তাকে কৈ পেলাই আজি মৰিগাঁও পৌৰসভাৰ উদ্যোগত মৰিগাঁও নগৰত
এটা ক্লক টাৱাৰ আৰু এটা ৱাৰ্কিং জোনৰ আজি শুভ উদ্বোধনী হৈ গৈছে। এই উদ্বোধনী অনুষ্ঠানত আমাৰ মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, জিলা আয়ুক্ত মহোদয় আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল, জ্যেষ্ঠ সাংবাদিকসকল, আমাৰ গাঁৱৰ ৰাইজ, মৰিগাঁও নগৰৰ ৰাইজসকল উপস্থিত আছিল। সকলো প্ৰচেষ্টাত, সকলোৱে দিহা পৰামৰ্শত মৰিগাঁও পৌৰসভাই এটা আটকধুনীয়া ৱাৰ্কিং জোন আৰু এটা ক্লক টাৱাৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ। আগন্তুক দিনবোৰতো ৰাইজৰ দিহা পৰামৰ্শ আৰু সকলোৰে আশীৰ্বাদ আগত লৈ যাতে মৰিগাঁও পৌৰসভাই উন্নয়নৰ ক্ষেত্ৰতে হওক বা আমাৰ মৰিগাঁও পৌৰসভা এলেকাটো সুন্দৰ এটা পৰিৱেশৰ সৃষ্টিৰ ক্ষেত্ৰতে কাম কৰিবলৈ দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ। আজি এই অনুষ্ঠানটোৰ শুভ উদ্বোধনীত আপোনালোকো উপস্থিত থাকিল, তাৰ কাৰণে আপোনালোকো আমি মৰিগাঁও পৌৰসভাৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আগন্তুক দিনবোৰত সকলোৱে দিহা পৰামৰ্শ আৰু সুন্দৰভাৱে যে মৰিগাঁও পৌৰসভাই কাম কৰিব পাৰে তাৰ বাবে আপোনালোকৰ সকলোৰে আশীৰ্বাদ আৰু কামনা কৰিছোঁ। মৰিগাঁও পৌৰসভাৰ এলেকাৰ যিটো চাইড বামৰ সমস্যা আছিল, পাৰ্কিঙৰ যিটো সমস্যা আছিল, শীঘ্ৰেই নিৰাময় হ'ব। ইতিমধ্যে চাইড বাম দুইটা নিৰ্মাণৰ কাৰণে আমি প্ৰস্তুতি সম্পূৰ্ণ হৈছে, কামটো চেংচন হৈ গৈছে। 200 মিটাৰকৈ 200 মিটাৰ দুই চাইডে 400 মিটাৰ চাইড বামৰ নিৰ্মাণ হ'ব আৰু পাৰ্কিঙৰ সমস্যাটো শীঘ্ৰে সমাধান হ'ব।